হে এভৰিৱান, আজিৰ ভিডিঅ'ৰ কেইটামান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ হ'ল মেইনটেইন মানে জাৰি ৰখা, চলাই থকা বা চলি থকা। তাৰপিছত কেপাচিটি মানে ক্ষমতা বা যোগ্যতা। তাৰপিছত ৰিভাৰ মানে নদী, নদ, নৈ বা তটিনী। তাৰপিছত চি মানে সাগৰ, সমুদ্ৰ বা অতল। তাৰপিছত ৰাষ্ট মানে মামৰ বা লৌহ মল। তাৰপিছত মংগুজ মানে নেউল বা নকুল। নেপকিন মানে হ'ল ৰুমাল। তাৰপিছত চক মানে মজা বা অনুপদিনা। তাৰপিছত মেমুচপছ মানে বকুল। গ্ৰাছ হপাৰ মানে ফৰিং। তাৰপিছত এণ্ট মানে পৰুৱা, পিপৰা বা পিপিলিকা। তাৰপিছত আছে নেইল মানে নখ বা গজাল বুলিও কয়। তাৰপিছত আছে গাৰ্লেণ্ড মানে মালা, ফুলমালা বা মালিকা বুলিও কয়। পাইনাপল, আনাৰস, মাটি কঁঠাল বা কেতেকী কঁঠাল। তাৰপিছত লেটাৰ মানে চিঠি, পত্ৰ বা খত। তাৰপিছত গাৰ্বেজ মানে আৱৰ্জনা, জাবৰ বা জঞ্জাল। তাৰপিছত ঠাই মানে উৰু বা কৰঙুন বা ফেৰা। দিগন মানে দুটা ফাল থকা, যেনে টু চাইডেড। তাৰপিছত আছে হুইচ মানে কণ্ঠ। শেষত নিডল মানে বেজী বা সূচী। আজি এইখিনিয়ে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।